আজি অষ্টমী বুলি অকণমান বাসন্তী পোলাও আৰু লগতে পনীৰৰ গ্ৰেভি এখন বনালোঁ। চাউলকেইটা ধুই ইয়াতে অকণমান হালধি সানি দিছোঁ, লগতে অলপমান তেল দিছোঁ। আচলতে ইয়াতে ঘি দিব লাগিছিলে, যিহেতুকে মোৰ তাত ঘি নাই, সেইবাবে মই তেল দিছোঁ। আৰু এয়া মই পনীৰ ঘৰতে বনাইছোঁ আজি, গাখীৰ বহুত ৰৈ গৈছিলে। তাৰপিছত কেৰাহী এটাত অকণমান জিৰা, পিঁয়াজ, বিলাহী, আদা, নহৰু, অকণমান কাজু বাদাম আৰু খিচমিচ দি সেইখিনি ভাজি লৈছোঁ। তাৰে পেষ্ট এটা বনাম। আৰু কুকাৰত এতিয়া অকণমান তেল দি ইয়াতে গোটা গৰম মছলা আৰু কাজু বাদাম আৰু খিচমিচ দি চাউলকেইটা ইয়াতে দি দিছোঁ। তাৰপিছত ইয়াতে অকণমান নিমখ, অলপমান চেনি আৰু তাৰপিছত পানী দি দিছোঁ। বৰ ভাল লাগিল খাই, ইমান বেছি টেষ্টি হৈছিল ন, কি ক'ম আৰু। আচলতে বাসন্তী পোলাওখিনি ন মাংসৰ লগত খাব লাগিছিলে, মাংসৰ লগত খালে বেছি ভাল লাগিল হয়। যিহেতুকে ইয়াতে নৱৰাত্ৰি চলি আছে, সেইকাৰণে মানে ইয়াতে মাছ মাংস একেবাৰে মানে পোৱা হোৱা নাই আৰু। তাৰপিছত পনীৰৰ গ্ৰেভিখনো এই ধৰণে বনাই দিলোঁ। সেইখিনিৰ পেষ্ট বনাই কিনে এই ধৰণে বনাই দিছোঁ আৰু। তাৰপিছত এয়া আমাৰ খানা ৰেডি দুপৰীয়াৰ। সঁচাকৈ ইমান বেছি টেষ্টি হৈছিল ন, কি কৰম। মানে পনীৰৰ চব্জিখনো বহুত বেছি টেষ্টি হৈছিল আৰু বাসন্তী পোলাওখিনিও বহুত বেছি টেষ্টি হৈছিল। বিশ্বাসেই হোৱা নাই মোৰ ওপৰত যে এইখিনি ময়ে বনাইছোঁ। বাৰু লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। বাই।